কি খবৰ আপোনালোকৰ ভালেই চাগে আজি মই আকৌ আপোনালোকলৈ লৈ আহিছো এটা নতুন ৰেচিপি মুৰি ঘণ্ট আৰু আপোনালোকৰ ৰিকুৱেষ্ট মই সকলো দেখুৱাই যাম এটা এটা কৰি আৰু আজি দেখুৱাম মই মুৰি ঘণ্ট আহক চাওঁ কেনেকৈ বনাওঁ এতিয়া আহক চাওঁ মই মুৰি ঘণ্ট কেনেকৈ বনাওঁ এয়া ফাৰ্ষ্ট প্ৰথমে মই দিম ৰিফাইন তেল অলপ মই ৰিফাইন তেল দিছোঁ তাৰ পিছত এইখিনি গৰম হোৱাৰ পিছত মই এয়া মাছৰ মুৰিটা দেখিছে নহয় এইকেইটা মই ফ্ৰাই কৰি ল'ম এয়া চাওক তেলখিনি গৰম হৈ গ'ল এতিয়া মই মাছৰ মুৰিকেইটা ইয়াতে দি দিছোঁ এতিয়া মই এই মাছৰ মুৰিকেইটা অলপ ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম এয়া চাওক ৰঙচুৱা হৈ গ'ল এতিয়া মই মাছৰ মুৰিকেইটা গোটেইকেইটা মই কাঢ়ি লৈছোঁ তাৰপিছত ইয়াত মই অলপ আৰু অকণমান ৰিফাইন তেল দিম চাওক অলপ আৰু দি দিছোঁ চাওক অলপ মই আৰু ৰিফাইন তেল দি দিছোঁ আপোনালোকে মিঠাতেল দিও বনাব পাৰে মই হে ৰিফাইন তেল দি বনাইছোঁ দুইটাই খাবলৈ টেষ্টি হয় দুইটা আপোনালোকে ৰিফাইনো দিব পাৰে মিঠাতেলো দিব পাৰে দেই এয়া দেখিছে গৰম হৈ গ'ল তেলখিনি এতিয়া ইয়া চাওক জিৰা একদম কমকৈ জিৰা দিছোঁ তেলতে দি দিছোঁ কলা জিৰা তেলতে অলপ ফ্ৰাই কৰি ল'ব তাৰপিছতে এই শুকান জলকীয়া এটাও দি দিছোঁ তাৰপিছত এইখিনি ৰঙচুৱা হোৱাৰ পিছত এইকেইটা মই এটা সৰু পিঁয়াজ কাটি লৈছোঁ ইয়াতে দি দিছোঁ এই পিঁয়াজখিনি কিন্তু অলপ ৰঙচুৱা হোৱাকৈ আপোনালোকে ভাজি ল'ব তেতিয়া খাবলৈও টেষ্টি হয় আৰু ৰংটো বৰ ধুনীয়া আহে পিঁয়াজখিনিতে ৰংটো বেলেগ এটা কালাৰ হৈ যায় মানে বিহু কেনেকুৱা হ'ল বাৰু আপোনালোকৰ ভালেই গৈছে চাগে নহয় জানো মই আজি ভাবিলোঁ আপোনালোকৰ মুৰি ঘণ্ট ৰেচিপিটোকে দেখুৱাওঁ কাৰণ ইমান ৰিকুৱেষ্ট আহি আছে আৰু বহুত ফ্ৰেণ্ডেও ৰিকুৱেষ্ট কৰি আছে বেলেগ বেলেগ ষ্টাইলত কিবা কিবি দেখুৱাম মই আপোনালোকৰ সকলো ৰেচিপিয়ে মই দেখুৱাই যাম কিন্তু আজি প্ৰথম আৰু এইটোৱে মই দেখুৱাওঁ বুলি ভাবিলোঁ আহক চাওঁ কেনেকৈ বনাই থাকোঁ আৰু একেবাৰে চিম্পল ৰেচিপিটো বেছি বস্তু মই দিয়া নাই দেখুৱাই থাকিম বাৰু কি দিম ইয়াত দেখিছে নহয় পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল এতিয়া মই ইয়াত নহৰু আৰু আদা অলপ ইয়াতে দি দিছোঁ আৰু এইখিনিও একেবাৰে পূৰা ৰঙচুৱা হয় তাৰপিছতে মই দিম মানে কি নহৰু আদা গোন্ধটো গ'লে অলপ ভাল লাগে আৰু বেছি থাকিলেও কেঁচা কেঁচা লাগে নহয় জানো সেইকাৰণে অলপ আকৌ ৰঙচুৱা হ'ব অকণমান 2 মিনিট হ'ব মই এনেকৈ ৰাখি থ'ম এয়া চাওক ৰঙচুৱা হৈ গ'ল পিঁয়াজ নহৰু আদা চব মিলি ৰঙচুৱা হৈছে আৰু এতিয়া মই দিম মছলা এতিয়া চাওক কি দিছোঁ 1 চামুচ সৰু চামুচেৰে দিব ইয়াত 1 চামুচ দিছোঁ জলকীয়া গুড়ি কালাৰটো হালধি 1 চামুচ জিৰা 1 চামুচ আৰু ইয়াত ধনিয়া গোটেইখিনি মই একেলগে ইয়াতে দি দিছোঁ আৰু এইখিনি অলপ পিঁয়াজৰ লগত এইখিনি মছলাখিনি মিলিবৰ কাৰণে আকৌ মই 2 মিনিট সময় এনেকৈ ভাজি ল'ম এয়া হৈ গৈছে এই 2 মিনিট মই এতিয়া অকণমান ইয়াত মছলাখিনিত অকণমান পানী দি দিম এয়া চাওক পানী দিলে অলপ মছলাখিনি এনেকৈ মিলি যাব আৰু কেঁচা গোন্ধটো নাইকিয়া হ'ব আপোনালোকে আকৌ এনেকৈ পানী দিয়াৰ পিছত 2 মিনিট সময় অকণমান ৰাখি থ'ব গেছটো আপোনালোকে সৰু কৰি ল'ব অলপ এয়া দেখিছে নহয় মছলাখিনি হৈ গ'ল পানী শুকাই গ'ল এতিয়া ইয়াত মই এটা ডাঙৰ বিলাহী দি দিছোঁ এই বিলাহীটো আকৌ অকণমান সময় অলপ গলিব লাগিব মছলাখিনিৰ লগত আকৌ অলপ সময় আপোনালোকে অলপ গলিব দিব আৰু এয়া এনেকৈ ৰাখি থ'বচোন অকণমান সময় এয়া চাওক হৈ গৈছে এতিয়া ইয়াত মই দিছোঁ ডাঙৰ এটা আলু দিছোঁ এয়া আপোনালোকে দিব পাৰে নিদিব পাৰে মই দি দিছোঁ আৰু ইয়াত ফুলকবি ইয়াত আপোনালোকে যি চব্জি ভাল পায় জাতিলাও দিব পাৰে ফুলকবি দিছোঁ মই ওলকবিও দিব পাৰে ফুলকবিটো বেছি ভাল পাওঁ কাৰণে ফুলকবি দিছোঁ আলু দি দিছোঁ মই তাৰপিছত এইখিনি এতিয়া অলপ সময় এনেকৈ লৰাব লাগিব তাৰপিছত মই নিমখ দিম এতিয়া মই নিজৰ পৰিমাণ অনুসৰি ইয়াত নিমখ দিছোঁ এয়া 1 চামুচ আৰু এয়া আধা চামুচ মুঠতে 1.5 চামুচ দিছোঁ আৰু এইটো আপোনালোকে নিজৰ পৰিমাণ অনুসৰি দিব মানে কি নিমখটো কিছুমানে কমো খায় নহয় জানো সেইকাৰণে নিজৰ পৰিমাণত দিব আৰু আপোনালোকে বাছ এতিয়া এইখিনি আকৌ অলপ সময় এনেকৈ নিমখটো মিহলাই মই 5 মিনিটমান ঢাকি ৰাখিম এইখিনি চব্জিখিনি ৱাও বৰ ধুনীয়া গোন্ধ আহিছে জানেনে ভালটো লাগিবই আৰু খাই মুৰি ঘণ্ট মই বহুত ভাল পাওঁ জানেনে আপোনালোকে কেনেকুৱা পায় বাৰু এয়া চাওক এতিয়া মই মাছৰ মূৰ দি দিছোঁ তাৰপিছত আৰু ইয়াত মই এটা বস্তু দিম এয়া চাওক জহা চাউল আৰু আপোনালোকে জহা চাউল দি খাই চাবচোন বৰ ভাল লাগে জানেনে জহা চাউলো খাই ভাল লাগে আৰু এইটো মগু দালিটো যে মগু দালিও দিব পাৰিব আপোনালোকে দুটাই বস্তুৱে ভাল খাবলৈ দিলে মই জহা চাউলটো দিওঁ এইটো কাৰণে তাৰ গোন্ধটো ভাল লাগে যে আচলতে নহয় জানো জহা চাউলৰ
অলপ দিলেই হয় জহা চাউল, বহুত বেছি হৈ যায় তাৰপিছত চাবচোন আপোনালোকে। বাছ এতিয়া আৰু একো ইয়াত দিবলৈ নাই, চব দিয়া হৈ গ'ল। এতিয়া গেছটো অলপ সৰু কৰি মই অলপ এইখিনি সিজাকৈ অলপ মই ৰাখি থ'ম, তাৰপিছত মই পানী দি দিম অলপ। এতিয়া চাওঁচোন কেনেকুৱা হৈছে। ৱা, গোন্ধটো বৰ ধুনীয়া আহিছে জানেনে, জহা চাউলৰ গোন্ধ কেনেকুৱা আহে আৰু কওকচোন। বাপৰে, এয়া হৈ গৈছে। এতিয়া মই ইয়াত অলপ পানী দি দিম, কিন্তু অলৰেডি অলপ অলপ সিজিলে জানেনে। বাছ এতিয়া ৰ'ব, মই আকৌ অলপ সময় এনেকৈ ৰাখি মই এতিয়া গৰম পানী অলপ ইয়াত দি দিম। এতিয়া চাওক, মই ইয়াত এগিলাচ দেখিছোঁ, এই কাপটোত মই ইয়াত এগিলাচ এয়া দি দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে নিজে চাই ল'ব। বেছি যদি পনীয়া কৰিব চায় তেতিয়া অলপ পানীটো বেছি দিব, আৰু মই ইমানখিনিয়ে দিছোঁ, তেতিয়ালৈকে হয়তো সিজি যাব আৰু এইখিনি। আৰু বেছি পনীয়া হ'লেও ভাল নালাগে নহয় জানো খাবলৈ। এয়া চাওক উতলিবলৈ লৈছে, ইমান ভাল লাগিছে দেখি। আৰু এতিয়া গেছটো অকণমান মিডিয়াম কৰিব আপোনালোকে। তাৰপিছত মই এতিয়া 5 মিনিটমান ঢাকি ৰাখোঁ, তেতিয়ালৈকে চাউলটো সিজিব, চব্জিখিনি সিজি যাব। এতিয়া চাওঁচোন কেনেকুৱা হৈছে। বাছ এয়া চাওক, পানীখিনি শুকাই গৈছে। শুকালে আৰু সিজিলেও মই আলুটো চাই লৈছোঁ ৰ'ব কি। এয়া চাওক, আলু সিজিলে আৰু চাউলটো সিজি গ'ল, ভাত হৈ গ'ল। এতিয়া ফুলকবি, মাছৰ চব সিজি গ'ল আৰু এতিয়া তেন্তে ৰেডি। এতিয়া আৰু অলপ পিছত উলিয়াই দিছোঁ মই। এয়া চাওক, মই এতিয়া ইয়াতে কাঢ়ি দিছোঁ। ৱাও, এইখিনি গোটেইখিনি ইয়াতে মই উলিয়াই দিছোঁ। এতিয়া আৰু ভাতৰ লগত খাম আৰু সিজি গ'ল চব, ৰেডি খানা। এয়া চাওক, মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ এদিন বনাই চাব আৰু খাই চাব কেনেকুৱা লাগে মোৰ ষ্টাইলত। আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে শ্বেয়াৰো কৰি দিব আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ডছবোৰক। ঠিক আছে, অ'কে, বাই বাই।